তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ টিৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। যোৱাকেইটা ভিডিঅ'ত আমি বিতংভাৱে আলোচনা কৰিছোঁ বিভিন্ন টপিকৰ ওপৰত। তাৰে মাজতে এটা একেবাৰে ইম্পৰ্টেণ্ট আৰু বাৰ্নিং টপিক হৈছে যে অংগনবাদী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে তেওঁলোকক যে দুৰ্গা পূজাৰ আগে হিমন্ত বিশ্ব শৰ্মাই লগ কৰি কেনে কৈছিল যে তেওঁলোকৰ যিখিনি দাবী আছে দাবীসমূহ চৰকাৰে পালন কৰিব, তেওঁলোকক যিটো মানে বেতন আছে বেতনটো বৃদ্ধি কৰিব আৰু তেওঁলোকক মজুৰিটো দিব। কিন্তু তেওঁলোকক দুৰ্গা পূজাৰ আগতে যিখিনি আশ্বাস দিলে কিন্তু তাৰে ওপৰত একো কাৰ্যকৰী নহ'ল। মই এটা ভিডিঅ' দিছিলোঁ ইয়াৰ ওপৰত আৰু হিমন্ত বিশ্ব শৰ্মা নিজ মুখে কৈছিল যে আশা কৰ্মীসকলৰ যিবিলাক মানে বছৰ ধৰি যিবিলাক দাবীবিলাক উত্থাপন কৰি আছে, যেনেকুৱা তেওঁলোকক মজুৰিটো বৃদ্ধি কৰিব লাগে, অৱসৰকালীন সুবিধা দিব লাগে আৰু তেওঁলোকৰ হাতৰ পৰা কিছু ক্ষেত্ৰত পইচা খৰচ কৰিব লাগে আৰু সেইখিনি যাতে তেওঁলোকক দি দিয়ে। বিভিন্ন ক্ষেত্ৰত কৰোণা মহামাৰীৰ সময়ত তেওঁলোকক নিয়োগ কৰা হৈছিল, কিন্তু সেই আশ্বাসসমূহ দি কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যকৰী কৰা নহ'ল। স্থায়ীকৰণ, পদোন্নতি, মূল্য মাননি বৃদ্ধি আৰু অৱসৰকালীন বহু দাবীসমূহ উত্থাপন কৰি আহিছোঁ, কিন্তু আজি পৰ্যন্ত আমি একো সহায় নাপালোঁ। আগন্তুক আমি সঞ্চালক মহোদয়ৰ লগতো আমি বহু বৈঠকত বহিছোঁ, তেতিয়াও আমি কোনো ধৰণৰ সহায় নাপালোঁ। আমাৰ মন্ত্ৰী মহোদয় তেখেতেও আমাক সহায় দিছিলে, আজিলৈকে আমি একো সহায় নাপালোঁ। যোৱা 7 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি সাক্ষাৎ কৰোঁ। সাক্ষাৎ কৰোঁতে আমাৰ বিভিন্ন ধৰণৰ দাবীসমূহ আমি দাঙি ধৰিছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত, কিন্তু মুখ্যমন্ত্ৰীয়ে আমাক দুৰ্গা পূজাৰ আগে পিছে কিবা এটা ভাল খবৰ দিম বুলি পেলাই আশ্বাস দিছে। সঞ্চালক মহোদয়ৰ লগত আৰু আমাৰ মন্ত্ৰী মহোদয়ৰ লগত তেখেতে বহিব, আমাকো মিলিত কৰিম বুলি আশ্বাস দিছে। কিন্তু আমি দুৰ্গা পূজালৈকে বাট চাম যে আমাৰ তেনেকুৱা ভাল খবৰ যদি নাপাওঁ পিছত আমি বেলেগ বিহিত ব্যৱস্থা ল'ম বুলি আমি আলোচনা কৰিছোঁ। কিন্তু আমাৰ আজি পৰ্যন্ত কিয় দাবীসমূহ মানি লোৱা নাই সেইটোৱে আমি বৰ দুখিত। আমাৰ যেনেকুৱা কামৰ বোজা দিছে, আমি আমাৰ NRC পৰা আদি কৰি BLO পৰা আদি কৰি এতিয়া যিটো পোষণ চলি আছে, এই পোষণত আমি যেনেধৰণৰ কাম কৰিব লাগে 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমাৰ পোষণ অভিযানৰ ওপৰত এনেকুৱা এটা পদক্ষেপ লৈছে যে আমি প্ৰতিদিনেই আমি পোষণৰ বিষয়ে কৰিব লাগিব। আমি তেনেধৰণে আমি কাম কৰি আছোঁ, তথাপি আমাক আজি পৰ্যন্ত কিয় চৰকাৰে আমাক মাহিয়াৰ চকুৰে চাইছে সেইটো আমি বুজি নাপালোঁ। কিন্তু এতিয়া আমি গম পাইছোঁ যে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আশ্বাস দিছে, এই আশ্বাসৰ ওপৰত আমি বহু আশাবাদী। আমি দুৰ্গা পূজাৰ পাছত বা আগত ভাল খবৰ এটা পাম বুলি আশাবাদী হৈ ৰৈছোঁ। আমি অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা যোৱাকালি আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে আমাক বহুত সুন্দৰকৈ আশ্বাস এটা দিছে যে দুৰ্গা পূজাৰ আগে পিছে আমাৰ লগত তেওঁ বহিব, লগতে সমাজ কল্যাণ মন্ত্ৰী সঞ্চালক মহোদয় সেই দিনটোত আমাৰ সংগঠনৰ বিষয়ববীয়াসকলক মাতি তেওঁ আমাৰ হাতত কিবা এটা ভাল উপহাৰ দিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। সেইকাৰণে আমি আশা কৰিছোঁ অসমৰ চুকে কোণে অংগনবাদী কৰ্মী সহায়িকাসকলে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ দিছোঁ। আমি দুৰ্গা পূজাৰ পিছত আমি সেই সভাখনত যাতে মুখ্যমন্ত্ৰীৰ হাতৰ পৰা আমি সেই উপহাৰ টোপোলাটো ল'বলৈ আশা কৰি আছোঁ। যদিহে তেওঁ ইমান সুন্দৰকৈ আশ্বাস দিছে, যদি তেওঁ সেই উপহাৰটো আমাৰ হাতত তুলি নিদিয়ে পৰৱৰ্তী সময়ত আমি সংগ্ৰাম কৰিবলৈ বাধ্য হৈ পৰিম। অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আমি দীৰ্ঘদিনে আমি দাবী উত্থাপন কৰি আহিছিলোঁ। আমাৰ এই অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা যি আমি কাম কৰি আহিছোঁ, কৰ্মী আৰু সহায়িকা হিচাপে কাম কৰি আহিছোঁ, খুব মানে কষ্টৰ বিনিময়ত আমি কাম কৰি আহিছোঁ। যেনেদৰে আমাক মাননি চৰকাৰে দিব লাগে তেনেদৰে আমাক মাননি দিয়া নাই। গতিকে আমি খুব দুখিত। এখন ঘৰ চলিবলৈ হ'লে যেনেদৰে পইচা দৰকাৰ হয়, ল'ৰা ছোৱালী পঢ়ুৱাবলৈ যেনেকুৱা কষ্ট হৈছে, টকা 6,500 টকাৰে আৰু 3,250 টকাৰে সহায়িকাৰ, গতিকে এই পইচাকেইটাই জানো এখন ঘৰ চলে? গতিকে আমি খুব কষ্ট পাইছোঁ, খুব দুখ পাইছোঁ। গতিকে আমি যোৱাকালি আমাৰ মুখ্যমন্ত্ৰীয়ে অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ তৰফক মাতি নিমন্ত্ৰণ কৰি তেওঁ আশ্বাস দিছে আৰু পূজাৰ আগে পিছে আমাক সুখবৰ দিম বুলি জনাইছে। আৰু তাৰে ওপৰত বিভিন্ন জেগাত প্ৰতিবাদ কৰিছে, আপোনালোকে সকলো দেখি আহিছে নিউজ চেনেলসকল। বিশেষকৈ এই ভিডিঅ'টো আশাকৰ্মী আৰু অংগনবাদীসকল, আশাকৰ্মীসকলকো বিভিন্ন ঠাইত নিয়োগ কৰা হয়, যেনেকুৱা সাব চেণ্টাৰবিলাকত বা অন্যান্য কিছুমান প্ৰসূতি বা অন্যান্য কিছু কাৰ্যক্ষেত্ৰত তেওঁলোকক নিয়োগ কৰা হয়। আৰু সেইদিনাখন যিটো মানে এইটো প্ৰতিষ্ঠা দিৱস আছিল ICDSৰ, সেই প্ৰতিষ্ঠা দিৱসৰ দিনে তেওঁলোকে উত্থাপন কৰিছিল যে
তেওঁলোকৰ যিবিলাক বছৰ বছৰ ধৰি যিবিলাক দাবী উত্থাপন কৰিছে তেওঁলোকে যাতে সেইটো চৰকাৰে মানি লয়। কাৰণ কিয় চাওক, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত চৰকাৰে বিভিন্ন ক্ষেত্ৰত নিয়োগ কৰে, বিভিন্ন কাম তেওঁলোকে কৰিব লগা হয় আৰু শিশুসকলৰ যাতে মানসিক বিকাশ উন্নত কৰিব পাৰে, ৰক্তহীনতা পুষ্টিহীনতা দূৰ কৰিবৰ কাৰণে ইন্দিৰা গান্ধীৰ দিনতে এইটো আৰম্ভ কৰিছিল ICDS। পিছলৈকে এইটো অংগনবাড়ীলৈকে এইটো কি কৰিলে কনভাৰ্ট কৰিলে। তাৰে পাছত বিভিন্ন কাৰ্যসূচীত তেওঁলোকক নিয়োগ কৰি থাকিলে। কিন্তু আজি বিভিন্ন ক্ষেত্ৰত তেওঁলোকক কিছুমান আশ্বাসবিলাক দি সেই আশ্বাসবিলাক পালন কৰা হোৱা নাই। আৰু সেইকাৰণে মই কৈছোঁ যে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিহৰ কাৰণে মনে মনে আছে, কিহৰ কাৰণে আজিলৈকে কোনো ধৰণে ইয়াৰ ওপৰত একো এটা মন্তব্য কৰা নাই। আজি বিত্তমন্ত্ৰী অজন্তা নেওগে তাৰে ওপৰত এখন বিল এখন পাছ কৰিব লাগে যে তেওঁলোকক তেওঁলোকৰ যিখিনি বছৰ বছৰ ধৰি যিখিনি তেওঁলোকে উত্থাপন কৰি আহিছে কথা, সেইখিনি যাতে তেওঁলোকে মানি লয়। কিন্তু তাৰে ওপৰত কোনো গুৰুত্ব নিদিলে। স্বাস্থ্যমন্ত্ৰীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিলে। এনেকৈ কৰাৰ পাছত কি হ'ব যে আজি ঠায়ে ঠায়ে প্ৰতিবাদ কৰি আছে। প্ৰতিবাদৰ ফলত কি হ'ব, যিখিনি ল'ৰা ছোৱালী যিখিনি আগবাঢ়ি আহি আছে শিক্ষাৰ ক্ষেত্ৰখিনিত, প্ৰথম চাওক প্ৰাথমিক অৱস্থাটোৱে হৈছে অংগনবাড়ী। আৰু অংগনবাড়ীৰ পৰাই ল'ৰা বা ছোৱালী এটাৰ মানসিক বিকাশটো উৎকৰ্ষণ হয়। কিন্তু সেইখিনিতে যদি বাধা হয়, যদি স্কুলত পঢ়াব এৰি অংগনবাড়ীত বিদ্যালয়ত পঢ়াব এৰি যদি প্ৰতিবাদ কৰিব যায়, তেতিয়াহ'লে ল'ৰা ছোৱালীখিনি কোনে পঢ়াব বা তেওঁলোকৰ খাদ্যখিনি কোনে যোগান ধৰিব। সেইকাৰণে যাতে চৰকাৰে তাৰে ওপৰত এটা ভালকৈ নিয়ম আইন এটা আনি কেনে যাতে তেওঁলোকৰ যিখিনি দাবী আছে যাতে তেওঁলোকক পালন কৰক। বছৰ বছৰ ধৰি যিখিনি তেওঁলোকে দাবী কৰিছে যাতে তাৰে অৱসান ঘটে আৰু তেওঁলোকে যাতে এটা মানে চিন্তা কৰে তেওঁলোক এইখিনিয়ে। আৰু আগলৈকে কেইটামান ক্লিপ আছে মই আপোনালোকক দি দিম যে মুখ্যমন্ত্ৰীয়ে লগ হৈ কেনেকুৱা ধৰণৰ আশ্বাস দিছিল যে এইটো কৰিম সেইটো কৰিম, কিন্তু তাৰ ওপৰত কোনো হ'ল। সেইটো আপোনাক ক্লিপটো দিলোঁ, আপোনালোকে চাই লওক, বুজি পাব। ৰাজপথত 1,21,000 কৰ্মী সহায়িকাই যদি আহি ৰাজপথ বন্ধ কৰিব নালাগে, তাৰ দায়ী চৰকাৰ হ'ব, তাৰ দায়ী প্ৰশাসন হ'ব। আমি দাবী কৰিছোঁ কোনো পইচাৰ হাতত নিদিয়া কৰি এক হাতে অৰ্ডাৰ এক হাতে পইচা। মাননীয় সঞ্চালক মহোদয়, বিভাগ সমাজ কল্যাণ। আপোনাৰ কাৰ্যালয়ৰ সন্মুখত এয়া অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ। আপোনালোকে দিব নোখোজা তেওঁলোকৰ প্ৰাপ্য বিচাৰিয়ে নিজৰ নিজৰ অংগনবাড়ী কেন্দ্ৰ এৰি পালেহি আপোনালোকৰ কাৰ্যালয়। ইমান দিনে স্মাৰক পত্ৰ দি কাগজে কলমে কথাবোৰ নৰজিল বাবে প্ৰতিবাদত বহিল তেওঁলোক। চৰকাৰ সমাজ কল্যাণ বিভাগক ধিক্কাৰ। উত্তাল প্ৰতিবাদ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ। আমাক মাননি নালাগে, দিয়ক মজুৰি। তেওঁলোকৰ দাবী উচ্চতম ন্যায়ালয়ৰ ৰায় মানি গ্ৰেচুইটি প্ৰদান কৰক। অৱসৰকালীন সাহায্য অবিহনে অৱসৰ দিয়া নচলিব। অৱসৰৰ বয়স 65 বছৰ ধাৰ্য কৰক। উচ্চতম ন্যায়ালয়ৰ ৰায় মানি অসমৰ চৰকাৰখনে অংগনবাড়ী কৰ্মী সহায়িকাসকলক গ্ৰেচুইটি প্ৰদান কৰিব লাগে। আৰু ইতিমধ্যে আমি জাননী প্ৰদান কৰিছোঁ এইখন অফিচত, আমাক গ্ৰেচুইটি দিব লাগে। কোনো ধৰণৰ আমাক অৱকাশ দিয়া নাই। আৰু 2 নম্বৰ দাবী হৈছে 60 বছৰীয়াবিলাকক বহুৱাব খুজিছে খালী হাতে। গতিকে আমি দাবী কৰিছোঁ কোনো পইচাৰ হাতত নিদিয়া কৰি এক হাতে অৰ্ডাৰ এক হাতে পইচা দিহে বহুৱাব লাগিব। 3 নম্বৰ দাবী আমি 60ৰ পৰিৱৰ্তে 65 বছৰ বিচাৰিছোঁ। অলৰেডি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই তেওঁলোকৰ হাৰিয়ানা, পঞ্জাৱ, বিহাৰ ইত্যাদি ৰাজ্যই 70ৰ পৰা 65লৈকে অৱসৰ সময়সীমা বৃদ্ধি কৰিছে। গতিকে আমিও এইখন চৰকাৰক এই দাবীৰে আজি ইয়ালৈ ওলাই আহিছোঁ। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলক গ্ৰেচুইটি প্ৰদানৰ নিৰ্দেশনা জাৰি কৰিছে। কিন্তু অসমৰ ক্ষেত্ৰত আৰু সমাজ কল্যাণ বিভাগে ঔদ্যোগিক কৰ্মী সহায়িকাৰ বাবে গ্ৰহণ কৰা নাই এই নিৰ্দেশনা, যাৰ ফলশ্ৰুতিত এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শ শ অংগনবাড়ী কৰ্মী সহায়িকা। আজি পাঞ্জাবে যদি 70 বছৰ আদায় কৰিব পাৰিছে, আজি বিহাৰে যদি 65 বছৰ আদায় কৰিছে, অসমেও
65 বছৰৰ বৃদ্ধি কৰিব লাগিব আৰু এককালীন সাহায্য 24 ডিচেম্বৰত ঘোষণা কৰা এককালীন সাহায্যৰ অবিহনে কোনো কৰ্মী সহায়িকাক অৱসৰ দিয়াত বাধ্য কৰাব নোৱাৰে এই অংগনবাদী কৰ্মী সহায়িকাক গ্ৰেচুইটি প্ৰদান কৰিব বুলি আশা কৰিছোঁ গ্ৰেচুইটিৰ লগতে এককালীন সাহায্যও লাগিব এককালীন সাহায্যৰ লগতে গ্ৰেচুইটি লাগিব মাননী সলনি মজুৰি এই তিনিটা মুখ্য দাবীৰ ভিত্তিত আজি আমি পুনৰবাৰ স্মাৰক পত্ৰ দিবলৈ আহিব লগা হৈছে এই চৰকাৰক আচৰিত কথা এই অংগনবাদী কৰ্মী সহায়িকাই দীৰ্ঘদিনীয়া দাবীৰ ভিত্তিত এটা আদায় কৰিছিল যদিও আজিলৈকে কোনো কাৰ্যকৰী নোহোৱা নাই যাতে এই ঘোষণাটো ঘোষণা হৈ নাথাকে কাৰ্যকৰী হয় তেওঁলোকৰ মতে অংগনবাদী কৰ্মীসকলক অৱসৰকালীন সাহায্য সম্পৰ্কত অসম চৰকাৰে ঘোষণা কৰা কৰ্মীৰ বাবে 4 লাখ মিনি কৰ্মীৰ বাবে 3 লাখ সহায়িকাৰ বাবে 2 লাখ সাহায্য ধনৰাশি সম্পৰ্কতো চৰকাৰী জাননী অতি শীঘ্ৰে প্ৰকাশ কৰিব লাগে কিন্তু স্মাৰক পত্ৰ দি ভাগৰি পৰিছে এইসকল অংগনবাদী কৰ্মী অৱশেষত প্ৰতিবাদ কৰি চৰকাৰক সকীয়াই দিয়াৰ লগতে প্ৰাপ্য প্ৰদানৰ দাবী উত্থাপন কৰিছে নহলে জংঘী আন্দোলনৰ হুংকাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সৈতে দেৱজিৎ নন্দনৰ ৰিপৰ্ট প্ৰাগ নিউজ আজি ভিডিঅ'টো এইখিনি আছিল আপোনালোকে গোটেইখিনি গম পালে A to Z মই কৈ দিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুন হ'লে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম আৰু জব ৰিলেটেড আৰু অন্যান্য কিছুমান আপডেট দি থাকিম আৰু যিটো চতুৰ্থ বৰ্গৰ যিটো চাকৰি মানে নিয়োগ যিটো প্ৰক্ৰিয়া আছে তাৰে কেনেকুৱা কি হ'ব তাৰ ওপৰত মই আপডেট সহকাৰে ভিডিঅ' আপোনালোকক দিম সেইকাৰণে আপোনালোকে অতি সোনকালে নটিফিকেশ্যনটো অন কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম